ইলেকশ্যন আহিলে এই ইস্যুবিলাক আনে। বাকী 5 বছৰত হাগ্ৰামা মহিলাৰে কিয় কোৱা নাছিলে? বাকী 5 বছৰ ক'ত শুই আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া? চ' ইলেকশ্যন আহিলে চব ইস্যু আহি যায়। 17 বছৰটো তেখেতে চৰকাৰত আছিলে, কিয় কৰিব নোৱাৰিলে? হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজৰ লগত নাছিলে, না এছেম্বলিত আছিল, না ৰাইজৰ মাজত আহিছিলে। এতিয়া নিৰ্বাচনৰ কাৰণে তেখেতে ৰাইজে আহিছে, এই কথাটো চবে বুজি পায়। এটা সময়ত এটা হিংসাৰ এটা পৰিৱেশ আছিলে এই বৃহত্তৰ অঞ্চলত। যেতিয়া হিংসা ইয়াৰ পৰা দূৰ হৈ গ'ল, পুনৰ এই অঞ্চলত বড়ো অনাবড়ো এটা বিভাজন হ'ল, য'ত নেকি আমাৰ সকলো জাতি জনগোষ্ঠীয়ে এটা অনুভৱ কৰিছে যে এনেকুৱা কিছুমান ৰাজনীতিৰ কাৰণে এই অঞ্চলটো পিছ পৰি আছিলে। তেখেতৰ আগৰ যিটো ভয় ভিতৰ ৰাজনীতি এইটো নাই, তেখেতৰ যাদুৰ লাঠিডাল ভাঙি গ'ল। এইকাৰণে আজিৰ সময়ত তেখেতৰ কোনো কথাই বাস্তৱত ৰূপায়ণ নহয়। UPPL দল একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিব গৈ আছে। চাওক, পুৰণি বাক্সা ডিষ্ট্ৰিক্ট যিটো আছে, এতিয়া তামোলপুৰ আমাৰ আৰু যিটো বাক্সা পুৰণি বাক্সা হৈ গ'ল, এই গোটেই অঞ্চলটোৱে এটা সময়ত আমাৰ UPPLৰ দুৰ্গৰ নিচিনা আছিলে। আৰু আজিৰ সময়তো UPPL দলে তামোলপুৰ জিলা আৰু বাক্সা জিলা, য'ত আমাৰ মথনগুৰি আৰু চালবাৰীও আছে, এই অঞ্চলত বহুত ভাল কৰিব। আমাৰ UPPLৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাক বহুত ভাল কাম কৰিছে আৰু সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাৰণটো মই দুটা বুলি ভাবোঁ। এটা সময়ত এটা হিংসাৰ এটা পৰিৱেশ আছিলে এই বৃহত্তৰ অঞ্চলত। যেতিয়া হিংসা ইয়াৰ পৰা দূৰ হৈ গ'ল, পুনৰ এই অঞ্চলত বড়ো অনাবড়ো এটা বিভাজন হ'ল, য'ত নেকি আমাৰ সকলো জাতি জনগোষ্ঠীয়ে এটা অনুভৱ কৰিছে যে এনেকুৱা কিছুমান ৰাজনীতিৰ কাৰণে এই অঞ্চলটো পিছ পৰি আছিলে। আৰু UPPLে যেতিয়া আহিছে, UPPL মডেলৰ ৰাজনীতি, য'ত সকলো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাব বিচাৰিছে, সকলোকে নিৰাপত্তা প্ৰদান কৰিব বিচাৰিছে, সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰাখি সকলো জাতি জনগোষ্ঠী একেলগে লৈ আগবাঢ়ি যোৱাৰ যিটো এটা ডাঙৰ এটা মিছন UPPL দলে লৈছে, সেইটো চবে একচেপ্ট কৰিছে। আৰু সেইকাৰণে আজি সকলো জাতি জনগোষ্ঠী সমানভাৱে কোনো পিছত কোনো আগত নহয় একেলগে ওলাই আহিছে। আৰু এইকাৰণে আজি তেনেকুৱা জনসমুদ্ৰ চবতো দেখিবলৈ পাইছে। আৰু এই যিটো 2025 নিৰ্বাচনত UPPLে একক সংখ্যা গৰিষ্ঠ লৈ নিৰ্বাচনত আমি জয় হৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে, সেইটো নিশ্চিত হৈছে। হাগ্ৰামা মহিলাই কৈছে দুৰ্গা পূজাৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিব, আপুনি চুইজাৰলেণ্ডলৈ যাব লাগিব। চাওক, তেখেতে কি কয় কি নকয় এইটো আমি নাজানো। আমি বড়োলেণ্ডৰ ৰাইজৰ মনটো বুজি পাওঁ, বড়োলেণ্ডৰ ৰাইজৰ দুখটো বুজি পাওঁ, বড়োলেণ্ডৰ ৰাইজৰ আশা আকাংক্ষা বেদনাবিলাক বুজি পাওঁ। এইকাৰণে যোৱা 5টা বছৰত ৰাইজৰ লগত এনি টাইম আমি আছোঁ। বিপদে আপদে যিমান এইটো কিবা এটা প্ৰাকৃতিক দুৰ্যোগেই হওক, কিবাই হওক, পূজাই হওক, চবৰ সময়তে আমি ৰাইজৰ লগত আছোঁ। গতিকে এটা গণতান্ত্ৰিক এটা দেশত, গণতান্ত্ৰিক এটা ৰাজ্যত, গণতান্ত্ৰিক এটা অঞ্চলত ৰাইজৰ লগত যি নেতাসকলে থাকে, ৰাইজৰ লগত যিসকলে সদায় কাম কৰে, সেইটোকে ৰাইজে বিচাৰে। আৰু 5টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজৰ লগত নাছিলে, না এছেম্বলিত আছিল, না ৰাইজৰ মাজত আহিছিলে। এতিয়া নিৰ্বাচনৰ কাৰণে তেখেতে ৰাইজে আহিছে, এই কথাটো চবে বুজি পায়। তো সেই সময়ত তেখেতে ৰাইজক মিছলিড কৰিব নোৱাৰে। তেখেতৰ আগৰ যিটো ভয় ভিতৰ ৰাজনীতি এইটো নাই, তেখেতৰ যাদুৰ লাঠিডাল ভাঙি গ'ল। এইকাৰণে আজিৰ সময়ত তেখেতৰ কোনো কথাই বাস্তৱত ৰূপায়ণ নহয়। UPPL দল একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিব গৈ আছে। নিৰ্বাচনত হিংসা মুছলপুৰ সমষ্টিত দেখা গৈছে, মই শুনিবলৈ পাইছোঁ। আমি আশা ৰাখিছোঁ যে এই নিৰ্বাচনত তেনেকুৱা ধৰণৰ কোনো হিংসা নহয়, সকলো নিজৰ নিজৰ পক্ষ কণ্ট্ৰল কৰিব। আৰু বহুত কষ্টৰ বিনিময়ত যে শান্তি আহিছে, এইটো কোনো কাৰণত বিঘিনি নহয়, সেইটোকে মই আহ্বান কৰিম। আপোনালোকে ভালকৈ জানিব, ইহঁতৰ মিটিঙতো আমি নাযাওঁ আৰু ইহঁতক আমি লগ গম পালোঁ হয়, কিন্তু আমাৰ যে মনোবলটো বাঢ়িছে, ইমান ৰাইজক দেখা পায়, এইটো সঁচা কথা।
আপুনি বিৰোধিতা কৰা বুলি কয় আপুনি বিৰোধিতা কৰা বুলি ইলেকশ্যন আহিলে এই ইছ্যুবিলাক আনে বাকী 5 বছৰত হাগ্ৰামা মহিলাৰে কিয় কোৱা নাছিলে বাকী 5 বছৰ ক'ত খুই আছিলে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া চ' ইলেকশ্যন আহিলে চব ইছ্যু আহি যায় ইলাৰ 17 বছৰটো তেখেতে চৰকাৰত আছিলে কিয় কৰিব নোৱাৰিলে গতিকে আজি যি সাংবিধানিক বিষয়বিলাক লৈ পেলাই কোনো জাতি জনগোষ্ঠীক তেনেকা প্ৰৰোচনা কৰিব নালাগে সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ পাব লাগে ভাষা সংস্কৃতিৰ অধিকাৰ পাব লাগে ময়ো এজন সংগ্ৰামী মানুহ গতিকে মই এই কথাবিলাক বুজি পাওঁ এই কথাবিলাক হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই বুজি নাপায় তেখেতে ইলেকশ্যনৰ বাহিৰে পাৱাৰৰ বাহিৰে পৃথিৱীত আৰু একো বস্তুকে বুজি নাপায় সিংগল ডিজিট পাব